আমাৰ ইয়াৰ ভিতৰীয়া অঞ্চলৰ শান্তিপুৰ গাঁওখনত বহুত লোকচান হৈ গৈছে। সেইকাৰণে এহেঁতি কিবা এটা দিবলৈ আহিছে আৰু আমাৰ গাঁওখনক দিব। তো আপোনালোকে চাই থাকক। আচ্ছা, ইয়াত উপস্থিত আমাৰ সকলো আছে, গতিকে মই আমাৰ শান্তিপুৰবাসী নিবাসী সকলো ৰাইজ সকলোৱে যোৱা 19-20 তাৰিখে যি বানপানী তাত আপোনালোকে যি ধৰণে ক্ষতিগ্ৰস্ত হ'ল সেই খবৰ গোটেই বিশ্বই গম পায়, আমাৰ অসমতে নহয়। তো আমাৰ অসম পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ নামৰ অসম এখন এটি সমিতি আছে, আৰু তিনিচুকীয়া জিলা সমিতিৰ পৰা তেখেতলোক আহিছে। গতিকে মই পৰিচয় কৰিব বিচাৰিছোঁ। এখেত হৈছে আমাৰ তুললামা, তেখেত পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি। তেখেত আমাৰ এই ৰাইজৰ মাজলৈ আহি তেখেতসকলে দেখা দিয়াৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ। আচলতে দুখৰ সময়তে আচলতে আমাক লাগে মানুহ, তো তেওঁলোক আমি सभापति हुनुहुन्छ युवराज लामा अनि उता हुनुहुन्छ हाम्रो अनिल लामा, शिक्षा सचिव तिनसुकिया जिल्लाको। अनि हाम्रो के थियो प्रजास सचिव बब्लु অলপতে হৈ যোৱা যি বান বিধ্বস্ত পৰিয়ালটিক আমি সৰু সভাই ঘৰটা আগলৈ আমি ইয়ালৈ উপস্থিত হ'লোঁ। গতিকে আমাৰ মাজত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি তুললামাৰ উপস্থিত আছে। গতিকে তেখেতক দুআষাৰ কৰিবলৈ ধন্যবাদ। ইয়াত আমাৰ চৰাইদেউ জিলাৰ এই হাতীপুৰ গাঁৱৰ বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মানুহ আছে, থকাৰ কাৰণে আমি গম পোৱা পালোঁ। তো সেই সূত্ৰে আমি ইয়াত যিমান ক্ষতিগ্ৰস্ত লোকক আমি অলপমান কিঞ্চিত অলপমান হ'লেও আৰ্থিক সহযোগ তথা আপোনালোকৰ দুখৰ সময় আমি দেখা দিবলৈ আহিছোঁ। আমি আমাৰ আৰ্থিক সাহায্য যে আপোনালোকক সন্তুষ্টি বা পৰিপূৰ্ণ কৰিব পাৰিম সেইটো আশা নহয়। আমি আপোনালোকক এটা দেখা কৰিবলৈ আগতে কিবা এটা আমি লৈ আহিছোঁ। মই আশা ৰাখিছোঁ আপোনালোকে আমি মৰমে দিয়া এই উপহাৰ আপোনালোকে নিশ্চয় গ্ৰহণ কৰিব বুলি আশা ৰাখি মই निवासी श्रीमती प्रभा गुरुङ सोरेङमा बस्नुहुन्छ। सिक्किमबाट एउटा राहतको सामग्री मलाई एज ए जागुनबाट वितरण गरेको छु। मैले त्यो नगदबाट मैले मेडिसिन्स र शान्तिपुरकी एकजना चेलीसँग म उहाँलाई वितरण गर्छु र लिम्बू तामाङ वितरण गर्नुहुँदैछ र उहाँको अवधिबाट अपुको कसको लागि भन्दिस्?